নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাতিপুৱাৰ ব্ৰেকফাষ্টেৰে ভিডিঅ'টি আৰম্ভ কৰিলোঁ। এয়া মাহঁতৰ কাৰণে চাহ বনাই আছোঁ। ফ্ৰেণ্ডছ, আজি দুপৰীয়াৰ সাজটো মই কেনেকৈ বনাওঁ আহকচোন আপোনালোকক দেখাওঁ। এয়া আমাৰ ঘৰৰ বাৰীৰ পৰা নৰসিংহৰ পাত কেইটামান আনিলোঁ, আৰু এয়া হৈছে পচতীয়া, আৰু এয়া ভেদাইলতা। এয়া ৰাতিপুৱা শেৱালি ফুল কেইটামান বুটলি থৈ দিছিলোঁ মাছৰ মাথাৰে তিতা বনাওঁ বুলি। এয়া মা আদা নহৰুৰ বাকলি গুচাই আছে, মোক অকণমান সহায় কৰি দিছে। আৰু এয়া মা আমাৰ মুৰ্গী আৰু হাঁহক আধাৰ দি আছে। এয়া আমাৰ ঘৰৰ কেইটামান সদস্য, এইকেইটাও আমি খালেতো নহ'ব, ইহঁতকো খুৱাব লাগিব। ইমান কণী আছে। এয়া চাওক মা গঁৰালৰ পৰা কিমান কণী আনিলে, ইমান কণী। এয়া গোটেইখিনি মই পেষ্ট বনাই ল'লোঁ। আলুখিনি ফাৰ্ষ্ট ফ্ৰাই কৰি ল'লোঁ। এয়া আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এয়া পিঁয়াজ আৰু আদা নহৰুৰ পেষ্ট অকণমান ফ্ৰাই কৰি লওঁ। এতিয়া যে পেষ্ট বনাই লৈছিলোঁ সেইখিনি দি দিলোঁ। নৰসিংহ, ভেদাইলতা আৰু পচতীয়া যে তাৰে পেষ্টটো, এইখিনি অকণমান ফ্ৰাই কৰি লওঁ। তাৰপিছত ইয়াতে অকণমান গৰম পানী দি দিম। আলুখিনি দি দিম ইয়াতে। অকণমান ভাজি প্ৰয়োজন অনুসৰি পানী দি দিম ইয়াতে। মাছ পিচ এতিয়া দি দিলোঁ ইয়াতে। এয়া মাছৰ জোল ৰেডি হৈ গ'ল। এতিয়া শেৱালি ফুলৰ তিতাখিনি বনাই লওঁ। শেৱালি ফুলখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। তাৰপিছত মাছৰ মাথাকেইটা ইয়াতে দি দিম। এয়া মাছৰ মাথাকেইটা ইয়াতে দি দিলোঁ। এয়া শেৱালি ফুলৰ তিতা ৰেডি হৈ গ'ল। এয়া গছৰ পৰা ভোট জলকীয়া নিব আহিছোঁ মই। চাওকচোন কেনেকৈ লাগিছে। এয়া মোৰ দুপৰীয়াৰ সাজ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।